কিবোৰ শুনিলে ভাল লাগিব এবাৰ দেই এবাৰ শুনি চাম জানে নহয় গাবলৈ ৰাইজ মোৰ একেলগে হিনা মেনু গীতাঞ্জলি স্কুল নহগামাতি ইগামিনু ৰঙা গৰা উজিলা মাৰ চৰাইদেউ আচ্ছা চৰাইদেউটো আৰু এবাৰ ডাঙৰকে সৌফালৰ পৰা উজিলা মাৰ চৰাইদেউ খুব সুন্দৰ থেংক ইউ so much এবাৰ সকলোৰে সৈতে গাম দেই গাব লাগিব কিন্তু এতিয়া আমাৰ মহিলাসকলে ভাল গায় নে ল'ৰাখিনিয়ে একেলগে চাম মই হ'বনে ও ধুনীয়া ল'ৰাটো কিনো ঐ পঢ়াত ভাল ল'ৰাটো কিনো চিন্তা কৰি ঐ উলত পালত গোটেই দেখোন হে গৰম গৰম কথাৰ বতাহ আমাৰ গাঁৱৰ মনগাত ঐ আমাৰ গাঁৱৰ মনগাত ল'ৰাতকে ছোৱালী বেছি পাকৈত আছে মোৰফালে Thank you so much. যিসকলে জানে এবাৰ গালে বিৰাট ভাল লাগিব হ'বনে বাৰু Okay. হিনা মেনু গীতাঞ্জলি স্কুল নহগামাতি ইগামিনু ৰঙা গৰা উজিলা মাৰ ডিব্ৰুগড় বিৰাট ধুনীয়া হৈছে পিছফালৰ ৰাইজ শুনি আছে নে আমাক মোৰ এবাৰ পিছফালৰ পৰা গালে ভাল লাগিব এবাৰ শুনি চাওঁ সকলোৰে মাতবিলাক জোৰকে হিনা মেনু গীতাঞ্জলি স্কুল নহগামাতি ইগামিনু ৰঙা গৰা উজিলা মাৰ ডিব্ৰুগড় আচ্ছা পিছে কোন জিলাত আছো আমি এই মুহূৰ্তত উজিলা মাৰ চৰাইদেউ বাওঁফালৰ ৰাইজ একদম সাংঘাতিক ধুনীয়া গাইছে এটা হাত চাপৰি নিজৰ কাৰণে থেংক ইউ গুটলিত যিমান ৰাইজ আছে জনসমুদ্ৰত পৰিণত হৈছে এবাৰ সকলোৱে যদি একেলগে গায় তেনেহ'লে এবাৰ ভাবি চাওকচোন একদম কিমান ৰজন জনাই যাব গোটেই খাপে খাটি অঞ্চলত একদম ভূমিকম্প আহি যাব সকলোৱে যদি গীতটি গায় যাব নেকি এবাৰ কি কয় একেলগে মিলি আৰু বহি থকা দৰ্শকেতো আৰু জোৰে গাব লাগে কাৰণ থিয় হৈ থকা দৰ্শকসকল ভাগৰিলেও বহি থকাখিনি আৰামত ধুনীয়াকৈ চাই আছে শুনি আছে এবাৰ জোৰবিলাক অকণমান শুনিলে ভাল লাগিব একেলগে গাই চাওঁ অকল আপোনালোকৰ হাত চাপৰি সৈতে গাওঁ তালে 1 2 3 4 হিনা মেনু গীতাঞ্জলি স্কুল নহগামাতি ইগামিনু ৰঙা গৰা উজিলা মাৰ চৰাইদেউ বহুত মৰম আৰু ভাল পোৱা যাচ্ছে আটাইকে থেংক ইউ so much গীত গাওঁ সকলোৱে উপভোগ কৰিব বুলি আশা কৰিছোঁ থেংক ইউ Hina minu gীতাঞ্জলি
তুমি 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 হেঁপাহত দয়াঙি মোক বিচাৰি পাবা আৰু শুনা মৰমী মোক আকোৱালি লোৱা। এটা ডাঙৰকে উকি হৈ যাব লাগে। থেংক ইউ গাঁও গীত সকলৰ কাৰণে। বলি যাতে মোৰ ধুমুহা এই দিয়া জিয়া এই ভাল লগা নয়ন নয়ন পুবলি না গাব লাগিব কিন্তু এতিয়া আমাৰ মহিলাসকলে ভাল গায় নে ল'ৰাখিনিয়ে একেলগে চাম মই হ'বনে? ও ধুনীয়া ল'ৰাটো কিনো ঐ পঢ়াত ভাল ল'ৰাটো কিনো চিন্তা কৰি ঐ ওলত পালত গোটেই দেখোন হে গৰম গৰম কথাৰ বতাহ আমাৰ গাঁৱৰ বামন গাত ঐ আমাৰ গাঁৱৰ বামন গাত ল'ৰাতকে ছোৱালী বেছি পাকৈত আছে সেইফালে। থেংক ইউ so much। এবাৰ বহুত দূৰলৈ হৈছে যাবলগীয়া। এবাৰ সিটো মূৰলৈ যাওঁ।